Hey guys, welcome to my YouTube channel. পোনপ্ৰথমে মোৰ সমূহ বন্ধুবৰ্গলৈ আন্তৰিক ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন তথা উল্লেখ জ্ঞাপন কৰিছোঁ। আৰু আজি গৰু বিহু, গতিকে ভাবিলোঁ গৰু বিহুৰ ভিডিঅ' এটা আজি আপলোড কৰোঁ, বনাওঁ। আৰু গৰু বিহুৰ কাৰণে মই ৰাতিপুৱা সোনকালে উঠি গ'লোঁ আৰু আমি গোটেইখিনি উঠিলোঁ, মা ভণ্টি দেউতা চব উঠিলে। আৰু এইফালে কলি হৈ আছে, 4টামান বাজিছে আৰু উঠি পেলাই এতিয়া বহুত কাম আছে গৰু বিহু বুলি। আৰু ভাবিছোঁ আপোনালোকৰ লগতো আজি দেখুৱাম কেনেকৈ কি হয়, আৰু চাই গৈ থাকক তেতিয়াহ'লে। এইফালে আমাৰ অকণমানি ছাগলী পোৱালি এটা হ'ল। এইজনী ছাগলীজনীৰ এইটো ৰাতিপুৱাৰ চাহকাপে মেইন, গতিকে চাহকাপ আগে খাই লওঁ। আমাৰ ছোৱালী গা চা ধুই আহিলে আৰু এয়া লৈ লৈছে চাটৰ বস্তু কাটিবলৈ। আৰু এইফালে দেউতাই দানাৰ ওচৰত বহি চাহ খাই আছে। আৰু এয়া আমাৰ গৰু ধুৱাব লাগিব অলপ পাছতে। এইফালে মই পিচিবলৈ লৈছোঁ হালধি, আৰু এয়া হালধি আছে। আৰু এইফালে এইখিনি মাটিমাহ, এইখিনি পিচিম। আৰু এইফালে চাট বনাই আছে, এইখিনি কাটি কুটি হৈ গ'ল। আৰু এইজনী হালধি, এইফালে মাহ পিচি হৈ গ'ল, ইয়াতে তেল দিছে। আৰু এই অকণমান থাকিলে আৰু এইফালে হালধিত তেল দি দিয়া হৈ গ'ল। এইফালে গৰুৰ ফুট মই দিম, সেইটো অকণ মাৰি দে। ঐ এই ফুটটো ভালকৈ নপৰিলে এক দি দেচোন। এনেই ফুট এটা বুলি কয়, গোটেই গাত লগাই দে। নিদিবি সেই অকণমানিটোক দিম দে না, ফুট এটা দি অকণমানি ফুট এটা। হালধি লগাই থকা হৈছে, হালধিৰে নোৱাই আছে। ঐ জাষ্ট ফুট এটা এইফালে নোৱা হৈ গ'ল, লগতে ময়ো নোৱাই ল'লোঁ। এইফালে পানী ভৰাই আছোঁ, পানী পাইপ টানকৈ নাযায় যে, সেইটো কাৰণে এইটাকে ভাবিছোঁ। মই অকণমানিকৈ ধুৱাই দিওঁ। এতিয়া গা চা ধুই আহি গ'লোঁ আৰু গৰুকো গা ধুৱালে। তাৰপিছত এতিয়া সিহঁতক খাবলৈ দিলে, আমিও এতিয়া পেট পূজাটো কৰি লওঁগৈ। এতিয়া জলপান খাবলৈ লৈছোঁ। এয়া দৈ, গুড়, চিৰা, মুড়ি জলপান খাই লওঁ। ইমানেই ৰ'দ, ইমান ইফালে গোটেই একদম গৰম ৰ'দ মাৰি আছিলে। মই একদম 1 বজালৈকে শুই দিলোঁ। এতিয়া 1 বাজিলে, তাৰপিছত উঠিলোঁ। উঠি এইফালে দেখাই দিহি আকৌ মুখখন। এয়া আমাৰ বিহুলৈ ওলাইছে, বিহু মাৰেগৈ। মায়ে জেতুকা পিচি আছে, এয়া জেতুকা আৰু এয়া ময়ো অলপ জেতুকা লগাই ল'লোঁ, পূৰা হাতখনত এনেকৈ বান্ধি থৈ দিছোঁ। বান্ধি থোৱা নাই, এনেই লগাই থৈছোঁ। আৰু এইফালে মই জেতুকা লগাই ল'লোঁ, বহুত ধুনীয়া। আৰু এতিয়া ভাবিছোঁ মই এইটো কালাৰ লগাই লওঁ, জেতুকাৰ ৰঙা হৈ যাব। কালাৰ ধৰি গ'ল জেতুকাৰ ৰং উঠোৱাত। এতিয়া তুলোংগে শাক, 100 এবিধ শাক।
মানে আমি গৰু বিহুৰ দিনাখন ভাত নাখাওঁ, দিনত ভাত নাখাওঁ, আমি জলপান খাওঁ আৰু এবাৰেই খাওঁ। সেইটো কাৰণে জল্দি জল্দি ভাত খাব লাগিব, ভোকো লাগিছে বাৰু। আৰু নিৰামিষ খাম, গতিকে শাকটো লাগিবই, মেইন শাকটো। আৰু গতিকে তোলোঁগৈ। এয়া বুটলিলোঁ 100 এবিধ শাক। 100 এবিধ শাক নহ'লে বাৰু কেইবিধমানহে হ'ল, সেইখিনি। এইফালে দি থকা হৈছে মাখিয়তী পাতৰ জাক, দীঘলতি মাখিয়তী, এইবোৰ কিবাকিবি জাক দিয়া হৈছে। আৰু গৰুক এইবোৰ তৰাৰ পঘা বন্ধা হৈছে। আৰু এইফালে অলৰেডি সিহঁতক বৰপিঠা খুওৱা হৈ গ'ল আৰু বিচনীৰেও বিচিলোঁ। A few moments later. এয়া ৰাতিৰ সাজৰ এইফালে ভাত বাঢ়িলোঁ, যিহেতু আজি আমি নিৰামিষ খাওঁ। আৰু এয়া মগুৰ দাইল, বিলাহীৰ বইলকৈ বনাইছোঁ দাইল। এয়া 100 এবিধ শাকৰ ভাজি। এইফালে বেঙেনা দুপিচ ফ্ৰাই কৰি দিছোঁ আৰু পদিনা, বুটৰ চাটনি, টেঙা আৰু জলকীয়া, এখন সম্পূৰ্ণ থালি। আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে, আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু লগতে মোৰ চেনেলটো, যদি মোৰ ভিডিঅ'টো আজি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মানে ভাত চাত খাই কৰি আহি এইফালে বিচনা চিচনা ঠিক কৰিলোৱে বাৰু, এতিয়া শুই যাম, ভাগৰ লাগিছে। আৰু পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম, আৰু জনাব বাৰু কেনেকুৱা লাগিলে ভিডিঅ'টো, কমেণ্ট কৰি জনাব। এণ্ড বাই বাই।